Hello everyone, অনন্যা ক্ৰিয়েশ্যনৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। যিহেতু পূজাৰ বতৰ নহয়নে, গতিকে আজি মই দুৰ্গা পূজা বিশেষ এযোৰ চাদৰ মেখেলা আপোনালোকৰ মাজলৈ লৈ আহিছো। মইনো এই চাদৰ মেখেলাযোৰ কেনেকৈ ফেব্ৰিক কৰোঁ, যিহেতু দুৰ্গা পূজাৰ লগত সংগতি ৰাখি মই এই চাদৰ মেখেলাযোৰ তৈয়াৰ কৰিছোঁ। এইযোৰ হৈছে এযোৰ মিক্স পাটৰ চাদৰ মেখেলা। মিক্স পাটৰ মেচিন মেড হয়। মইনো এই চাদৰ মেখেলাযোৰত কেনেকৈ কি ডিজাইন কৰোঁ আপোনালোকে ভিডিঅ'টো চাই গ'লে নিশ্চয় গম পাব। তাৰ বাবে মই বগা আৰু এটা কমলা ফেব্ৰিক কালাৰ লৈ লৈছোঁ। আৰু এয়া দেখিছেনে, এয়া ব্ৰাছ কেইডাল মই লৈ লৈছোঁ আৰু এনেকৈ শেৱালি ফুলৰ আকাৰত মই এই চাদৰ মেখেলাযোৰ বনাম। গতিকে এনেকৈ মই এয়া দেখিছেনে, এনেকৈ এটা মই বাতি লৈ লৈছোঁ। আপোনালোকে যিকোনো ধৰণৰ এনেকুৱা ৰাউণ্ড শ্বেপৰ বস্তু লৈ ল'ব পাৰিব। তাৰ পাছত মই এনেকৈ চাৰিওফালে এনেকৈ চিন দি লৈছোঁ। তাৰ পাছত ইয়াৰ তলত মই এনেকৈ পেপাৰ কাগজ দি ল'ম। তাৰ পাছত ইয়াৰ ওপৰত মই ফুলটো কেনেকৈ আঁকি যাওঁ আপোনালোকে ভিডিঅ'টো চাই গ'লে নিশ্চয় গম পাব। যিহেতু এই শেৱালি ফুলৰ ডিজাইনটো একেবাৰে সহজ পদ্ধতিত মই কেনেকৈনো ইয়াৰ ওপৰত আঁকিম সেইটো আপোনালোকে চাই লওক। যিহেতু ফুলটো মই আঁকি নলওঁ আৰু যিহেতু শেৱালি ফুলটো একেবাৰে সহজ, গতিকে মই ইয়াত আঁকি লোৱা নাই। এটা এনেকৈ চিন দি পেলাই তাৰ ওপৰতে মই এনেকৈ ফেব্ৰিক কৰি আঁকি লৈছোঁ। আপোনালোকেও এনেকৈ সহজতে এযোৰ কাপোৰ নিজৰ বাবে বনাই ল'ব পাৰিব।
এতিয়া আহকচোন কাপোৰযোৰৰ ফাইনেল লুকটো আপোনালোকক দেখুৱাওঁ। এয়া দেখিছেনে, এইযোৰ মোৰ চাদৰ মেখেলা ৰেডি হৈ গ'ল। চাদৰ মেখেলাযোৰৰ এয়া মই দহি কৰি মেলি আপোনালোকক ফাইনেল লুকটো দেখুৱাইছোঁ। এয়া দেখিছেনে, এইখন হৈছে মেখেলা। কাপোৰযোৰ বাৰু কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব। এয়া দেখিছেনে কাপোৰযোৰৰ ফাইনেল লুক।